অ' তোৰ চকুৰ অপাৰেশ্যন হোৱা বুলি শুনিলোঁ, হ'ল নাকি? এনে দেখা পা আৰু দিনত আজিকালি, আগতে যেনেকৈ দেখা নাপাইছিলোঁ। মই কি পিন্ধি আছোঁ গম পা না? কলা এনে কলা বুলি কৈছে না, তই চকুতে কলাই দেখি আছা। কলাই দেখি আছোঁ। নহ'লে মই কলাই পিন্ধি আছিলোঁ। সঁচাই হৈছে নে? সঁচাই। তোৰ কথা বাকী হোৱা নাই নেকি? বয়স হৈ গেলে। বয়স গেল হয়, তথাপিতো উপাতে মই কানা। তই কানা বুলি বেলেগে গম নাপায় নহয়। সেইটো এটা কথা মই কিন্তু। জানো কয়। সেইটো এটা হয় কিন্তু সঁচাই। ঘৰৰ মায়েৰে দেউতাৰে নাজানে, অকল মই জানো। ইখান কি কৰিবি? এটা আপি আছিল মোৰ চকুত। চকুত আছে না? চকুত মানে মোৰ নজৰত আৰু মানে ভাল লাগে আৰু। তই পাইছিলি ভাল? এই মোৰ নহয় মানে কি মোক মাক বাপেকে দৰা চাবা দি আছে। তই তাতে ধৰাত পৰিলি ঘূৰি? মই কৈছোঁ এটা আছে পুৰা চালিয়া হেণ্ডচাম চলি পুৰা ঘৰতে ষ্টাইল। কানাহে মই। মাক বাপেকে গম নাপাব না। যাবি নেকি? যদি যাব পাৰি, আজি যাব ব'লা সেইকাৰণে বেছি সময় হোৱা নাই। খোজকাঢ়ি? অঁ খোজকাঢ়ি যাবি? ব'লা আকৌ নহয়, কিমাননো দূৰ এখন এখন কিবা এটা আনিছিলোঁ। কি কিবা এটা আনিছিলোঁ মোক শুনি ফ্ৰেছ মাল মৰমাৰ পৰা আনিছি। কি বকি আছা তুমি জানা? ডিপেক খাই লওঁ। এইবিলাক লেতেৰা বস্তু এইবিলাক খাব নালাগে। কইনা দিবাৰ নহয় পিছত। খাই কিনে যাওঁ ব'লা। পিছত দিবাৰ নহয়, মই নাখাওঁ, আপুনি খাই যদি খাওক, দুইটা খাই লওঁ। মোৰ এনাই ভাই কানা মানুহ আৰু আকৌ তাতে নহয়, দেখা পাব অলপ ৰিমিক চিমিক। ঘুৰা খাম দে। গধূলা খাবি তই। ইখান কি কৰিবি? ব'লা কইনাটো চাই আহোঁ কইনা। কইনা ডাইৰেক্ট কি বা কয়? আকৌ নহয়, মোক চাবা দিয়ে আছে। ৰ'ব মই ফোন কৰি তাৰ ফোন ধৰব তোৰ সৌগানা নাই। তই চাবি ইথান মই দেখাই নাপাওঁ। আকৌ নহয়, মই ফোনটো লাগে ল'ব দিয়কচোন। দে গা চাও 6 দিনমান ধোৱাই নাই, পাছেই পাই নেকি? কি কৰবি? তই কালা নেকি? 1 মিনিট যাব শুনছি ফোন কৰছি। আপোনাকো ফোন কৰিছিল মই কানা ৰিচিভ কৰি দিছোঁ। অফিচত ফোন দিয়ক। অঁ হেল্ল'। মই দৰা এটা পাইছিলোঁ, লৈ যাম নেকি? ৰ'ব আমি যাই আছোঁ দিয়ক। আপোনালোকে এই এইবিলাক খাৱা পাতিৰ ব্যৱস্থা কৰকচোন, নহ'লে দৰাটো ঠাই লাগব না অলপ। দিয়ক যাই আছোঁ দিয়ক। একদম ধুনীয়া, একদম ধুনীয়া, হ'ব দিয়ক। আৰে একদম শুনাই নাপালোঁ কি কথা পাতছা। ব'ল একদম যাব দিছোঁ। এবাৰ দেখি ৰখি আছে পালোৱে ঘৰ এইটোৱে। উজাত চুজাত খাম। খুৰী মাইনা ওলে মই কিবা আহিছে তো লগত এটা আলহী আছে ঘৰ মোৰ কেইদিনে হ'ল মানে নাহা ইয়াতে আহিছি। এই মায়েৰে ফোন কৰিছিল আহিম বুলি কৈছোঁ, লগতে এওঁকলৈ আহিম বুলি কৈছোঁ। তাক চিনি পোৱা নাই কিজানি, আমাৰ গাঁৱৰে জয়ন্ত নাম। মোৰ লগতে এই মায়েৰে আপাৰ চাবা দি আছে তাকে লৈ আহিলোঁ। এতিয়া ভাগত মায়েৰে দেউতাৰো নাই, ডাঙৰ কোনোবা থাকতে ভাল আছিল। তই বা কি কওঁ আৰু মায়েৰে দেউতাৰে ফোন হ'লে হ'লেও মায়েৰে গ'লে দেউতাৰেতো কামতে ব্যস্ত হৈ আছে আমাৰ। হেল্ল'। মা আপোনাৰ ভিতৰত দাদাই ফোন কৰিছিল নেকি? তেওঁলোক মানে আহিছিল। দে হ'ব দিয়া, ঠিক আছে। মায়েৰে কি ক'লা ফোনত? মোৰ যদি মত আছে চাহ পানী কৰি এটা পাইছোঁ। তোৰ যদি মত আছে ইয়াৰ তই কি কওঁ, তোৰ মত আছে না নাই? দৰা ভাল লাগিছে না লগা নাই? মই কি ক'ম?
ভাল লাগিছে যদি ভাল লগা বুলি কয় আমাৰ আপা বেয়া নহয় দেখা নাই লাজতে বহি আছে মুখেদি মত নাই কি বেয়া লাগে মায়ে দি দিয়ে হ'ব দিয়ক বাকী মায়েৰে দিয়া নাযায় তোমাৰ যদি ভাল লাগিছে মই ফোন কৰি সুধি লওঁ মোৰ চিনাকি সেই আছে পুৰোহিত এটা আছে হ'ব দিয়ক তেতিয়াহ'লে ঠিক আছে মই ফোন কৰি জনাম ডেটটো বাকী কিবা হেৰি কৰা আৰু ৰ'ব তেতিয়াহ'লে আমি যাওঁ দিয়া মানে ফোনটো কৰিয়ে লওঁ মই ফোন কৰি লওঁ ৰচোন ফোনটো লাগছে এইটো লয় নাই ৰ'ব তোৰ মুখখন কয় আছে তুলিছে অঁ হেল্ল' শৰ্মা দা এই আমাৰ গাঁৱত জয়ন্ত মানে তাৰ কইনা এটা চাব গ'লোঁ আজি তাতে ডেটটো ফিক্স কৰিব লাগিছিল তাৰ বিয়া সময় ভাল ডেট এটা চাই দিয়কচোন বহাগৰ কেই তাৰিখ 13 তাৰিখ বহাগৰ 13 তাৰিখ কৈছে কি ক'ম তোৰ মুখখন কয় দে বহাগৰ 13 তাৰিখ কৈছে কি ক'ম হ'ব দেই অঁ দিয়ক হ'ব দিয়ক বাকী যোগাৰ পাতিৰ লিষ্টখন আপুনি মোবাইলত পঠাই দিব হৈ যাব দিয়ক আপোনাক মই ফোন কৰিম বিয়াত 2 দিনমান আগত আপুনি হেৰি কৰিব বেলেগ আৰু হেৰি কৰিব নালাগে আমাৰ কনফাৰ্ম ধৰি লওক পইচা যি লাগে পাই যাব আপুনি দিয়ক হ'ব দিয়ক যাওক অ' মাইনা কি কৰি আছা বহিবা চহিবা নকা ময়ে বহিলো দেই পিকক যে খাবা আজি দৰাটো এই কি জয়ন্ত কি দিন কি দিনত দেখা নাপায় ৰাতিহে দেখা পায় গজমুৰা চালা হয় নেকি মই সিহঁতক ফোন কৰি গজমুৰা হ'ব সি বাচা তই নহবি বাচা সংসাৰখন গজমুৰা হ'ব মই সিহঁতক তেতিয়াহ'লে ফোন কৰি ক'ম মোৰ বিয়া চিয়া নহ'ব বুলি বিয়া নহবি সিৰ লগত জয়ন্ত না ময়ন্তৰ লগত কি কুকুৰী গানাৰ লগত দেখান না হবা তোক মই এটা কথা কওঁ কি কথা সেইবিলাক আপোনাৰ লগত লাগবি চাবা পাগলাই মোৰ লগতে হোক তই ফোন নামাৰে মই তোৰ লগত আৰু কিয় বিয়া হ'ম মোৰ মা ভয় লাগছি ৰ সেইটো কিয় কওঁ তই মোক কিয় নহয় নেকি বিয়া হ'লে কি বিয়া হ'লে হবাই লাগব তাৰ একদিন হ'লেও সেইবিলাক অঁ, মতাৰ লগত বিয়া কিয় তই হ'ব? নামাই যে তোৰ লগত নহ'ব মোৰ লগত হবাই নালাগে হবাই লাগব তাক ৰ আমাৰ ঘৰৰ পৰা আহি আছো ৰ ভালকে বিয়া হ'ব সেন্দুৰ লৈ আহিবি মংগলসূত্ৰ এডাল লৈ আহিবি অ' মাই মোৰ লগত যে বিয়া হ'ম বুলি কৈছে আয়ো কি ভাল লাগছে বিয়া হ'ব অ' মা তাক সুখত ৰাখিব লাগিব কি মজা অ' দেহা অ' কলিজা জান ৰ আহিছো ৰ আহিছা তোক কি কৰা আজি অ' ন বিয়া তোৰ লগত মোক উঠ নাকাটি তই উঠ দে এটা আহিছে কুকুৰী গানা দিনত দেখা নাপাৱা এটা আহিছে আয়া মোক বিয়া কৰাই হাই হাই ক'ত তই তোকে বিচাৰি আহিছিলোঁ ফোন চোন কৰি আছোঁ ফোন চোন লগা নাই বহুত ডাঙৰ কথা এটা হৈছিল কি কথা বহুত ডাঙৰ কথা কথাটো হ'ল মানে এনেকা সিদিনা যে আপিটো চাবা গ'লো এই মাইনা বুলি যে হৈছিলো থাকা বুলি মাক বাপেকেতো ক'লাই বিয়া দিম বুলি বিয়া দিম বুলি আপি তই বামুণকো ফোন আছে বামুণৰ ফোন আছে ইতান কোনোবা মৰণ নহয় আমাৰ এটা আহিছে আধা আপা আধা আপি তোৰ এই গম নাপাওঁ নতুনকৈ আহিছে বোলে গাঁৱত আহি কিনে জোত লাগে ছিগি তই বোলে কুকুৰী আনা দিনত দেখা নাপা মই কালি অপাৰেশ্যন কৰিছোঁ কালি অপাৰেশ্যন কৰিলে ইতান খাই নাই শিৰ আৰু বহুত ডাঙৰ ঘটনা তাতে এটা কি কেছ সি যাই কিনে তোৰ কথা আবুল তাবুল বকলা বকাৰ পিছত সি কৈছে তাৰ লগত বিয়া হ'ব লাগে বোলে সেই আধা আপা আধা আপিটোৰ লগত তাই বিয়া হ'ব না তোৰ কেনেকৈ হ'ব কোচাৰ লৈ খেদিছি তাক মই ভাবি পোৱা নাই যেন তোৰ বিয়া কেন তই গম পালি কেনেকৈ মোক কৈছি ফোন কৰি আপি
মই ঘৰৰে দাইদা হৈ যাব ৰে মোক দেখোন সেইদিনা হীৰক দা বুলি মাতছি নিজে ইখান কি হ'ব মোৰ তোৰ নাই আগৰ ভিডিঅ'টোৰ নিচিনাই হ'ব তোৰ কি আগৰ ভিডিঅ'টোত যি আপি নহ'ল বিয়া নহ'ল বিয়া কেনচেল হ'ল এইবাৰো কেনচেল দুখ নকৰবি গাইজ বিয়া নহ'ল আৰু এইবাৰো দে বহুদিন মূৰত আমি একেলগে আহিলোঁ গোটেইকেইটা কিবা বনাইছোঁ দে চাবি ঘূৰি ভাল লাগব না আমাৰ কমিলা আহিছি আছে কমিলা গুৱাহাটীৰ পাই ছাবস্ক্ৰাইব কৰি দিব আৰু চেনেলটো এনেকৈ মাৰি দিব ভাঙি যায়